নমস্কাৰ, সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এছামিছ চেপ্টাৰ নং 4 জাতীয় গৌৰৱ পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ লং কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাবা। জাতীয় গৌৰৱ কবি কমলাকান্ত ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 1, জাতীয় গৌৰৱ কবিতাটিৰ মূলভাৱ লিখা। উত্তৰ: কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটো অসমীয়া সাহিত্যৰ এটি উল্লেখযোগ্য স্বদেশ প্ৰেমমূলক কবিতা। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ চিন্তানল পুথিৰ পৰা উদ্ধৃত জাতীয় গৌৰৱ কবিতাটিত তেওঁৰ তীব্ৰ স্বদেশ প্ৰেমমূলক জাতি প্ৰেম আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি দায়বদ্ধ প্ৰকাশ পাইছে। অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি মোহ নথকা সকলক কবিয়ে তীব্ৰ ভাষাৰে সমালোচনা। নিজৰ ভাষা সংস্কৃতি পাহৰি পাশ্চাত্য সংস্কৃতিক আঁকোৱালি লোৱা নতুন প্ৰজন্মক কবিয়ে তীব্ৰভাৱে সমালোচনা কৰিছে। যিসকলে নিজৰ মাতৃভাষাৰ কবিকুলৰ ৰচনাৰ প্ৰতি আগ্ৰহ নেদেখুৱায় তেওঁলোকক অসম সন্তান নহয় বুলি কবিয়ে কৈছে। আজি অসমীয়া জাতিয়ে অসম বুৰঞ্জী, অসমীয়া কবি সাহিত্যিক সকলক পাহৰি নিজৰ জাতি মাটি ভাষা সংস্কৃতি ত্যাগ কৰি পশ্চিমীয়া ভাষা সাহিত্য সংস্কৃতি আদৰি লোৱাৰ ফলত নিজৰ অস্তিত্ব তথা জাতীয় গৌৰৱ হেৰুৱাই পেলাইছে বুলি কবিয়ে ক্ষোভ প্ৰকাশ কৰিছে। কবিয়ে অসমীয়াৰ অতীত গৌৰৱ সুঁৱৰি আৰু বৰ্তমান অসমীয়া মানুহৰ অধঃপতনৰ মান মানসিকতা দেখি ক্ষোভ প্ৰকাশ কৰিছে। কবিতাটিত কবিৰ চিন্তাৰ গভীৰতা দেশপ্ৰেম প্ৰকাশ পাইছে। তেওঁ কৈছে যে এই অসম ভূমিত জন্মগ্ৰহণ কৰা অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী আদি যিসকলে অসমীয়া সাহিত্যৰ বাবে অশেষ খাটিছিল, আজি আমি তেওঁলোকক পাহৰণিৰ উপক্ৰমত। কবিতাত কবিয়ে অসম তথা অসমীয়া জাতীয় জীৱনৰ প্ৰতি বিভিন্ন প্ৰসংগ অতি শক্তিশালী ৰূপত উপস্থাপন কৰিছে আৰু বৰ্তমান অসমীয়া মানুহৰ অধঃপতনৰ মান মানসিকতা দেখি ক্ষোভ প্ৰকাশ পাইছে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটিত স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰতিফলিত হৈছিল আলোচনা কৰা। কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰিভিয়াছ ইয়াৰত এই কুৱেশ্যনটো বহুবাৰ আহিছে। তোমালোকে ভালদৰে চাবা যে জাতীয় গৌৰৱ কবিতাটো স্বদেশ প্ৰেমৰ ভাৱটো কেনেদৰে প্ৰতিফলিত হৈছিল সেই সম্পৰ্কে আলোচনা কৰিব দিছে। চ' আনচাৰ: কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটো অসমীয়া সাহিত্যৰ এটি উল্লেখযোগ্য স্বদেশ প্ৰেমমূলক কবিতা। এই কবিতাটিৰ জৰিয়তে কবিৰ গভীৰ দেশপ্ৰেম আৰু জাতীয় চেতনা সুন্দৰভাৱে প্ৰতিফলিত হৈছে। অতীতৰ গৌৰৱ গাথা: কবিয়ে অসমৰ অতীতৰ সমৃদ্ধি আৰু বীৰত্বৰ কথা সোঁৱৰাই দিছে। এদিন অসমীয়া জাতি যে বিশ্বৰ দৰবাৰত মৰ্যাদা সম্পন্ন আছিল, সেই গৌৰৱময় ইতিহাসক তেওঁ কবিতাটোৰ শ্ৰদ্ধাৰে প্ৰকাশ কৰিছে। কবিয়ে অসমৰ অতীত গৌৰৱময় বুৰঞ্জী আৰু শংকৰদেৱে মাধৱদেৱৰ দৰে প্ৰাতঃস্মৰণীয় কবি সাহিত্যিকসকলৰ অৱদানক সুঁৱৰি এক গভীৰ আক্ষেপ প্ৰকাশ কৰিছে। তেওঁ অসমীয়া জাতিৰ পৰিচয় বা চিহ্ন বিচাৰি হাহাকাৰ কৰিছে, যিয়ে তেওঁৰ জন্মভূমিৰ প্ৰতি থকা প্ৰেম প্ৰমাণ কৰে। দেশৰ বৰ্তমান পতন আৰু মানুহৰ মাজত থকা এলেহুৱা স্বভাৱক কবিয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য পালন নকৰাসকলক তেওঁ কঠোৰ সমালোচনা কৰিছে। নিজৰ ভাষা সংস্কৃতিক আঁকোৱালি লোৱা নতুন প্ৰজন্মক কবিয়ে তীব্ৰভাৱে ভৰসা কৰিছে।
যিসকলে নিজৰ মাতৃভাষাৰ কবিকুলৰ ৰচনাৰ প্ৰতি আগ্ৰহ নেদেখুৱায় তেওঁলোকক অসম সন্তান নহয় বুলি কবিয়ে আক্ষেপ কৰে। জাতীয় জাগৰণৰ আহ্বান কবিয়ে বিশ্বাস কৰে যে কেৱল পুৰণি গৌৰৱেৰে জাতি এটা জীয়াই থাকিব নোৱাৰে। সেয়েহে তেওঁ অসমীয়া ডেকা শক্তিক পুনৰ উদ্যমেৰে কামত ব্ৰতী হ'বলৈ আৰু দেশক পুনৰ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। ভাষা আৰু সংস্কৃতিৰ প্ৰতি অনুৰাগ স্বদেশ প্ৰেম কেৱল ভৌগোলিক সীমাৰ মাজত আবদ্ধ নহয়, বৰঞ্চ ইয়াৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধাৰ ওপৰত নিৰ্ভৰশীল। ভাষা আৰু সংস্কৃতিৰ থকা শ্ৰদ্ধাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। যদি কুৱেশ্যন আনচাৰসমূহ বুজি পোৱাত কিবা অসুবিধা হৈছে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। যদি এই চেপ্টাৰটোৰ শ্বৰ্ট কুৱেশ্যন আনচাৰসমূহ লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। কুৱেশ্যন আনচাৰসমূহ দিবলৈ চেষ্টা কৰিম। যদি এই চেনেলটো তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই কুৱেশ্যন আনচাৰসমূহ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।